নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মিতালী দত্তে আপোনালোকক মোৰ মিতালী ব্লগ চেনেলটোলৈ এটা নতুন ৰেচিপি লৈ আনিছোঁ। দেখি পেলাই গম পাইছে চাগে, এয়া শেৱালি ফুল আৰু শেৱালি ফুলৰ বৰ কেনেকৈ বনাই আপোনালোকক মই দেখাম আজি। ব'লক তেনেহ'লে ভিডিঅ'টো পলম নকৰি ষ্টাৰ্ট কৰি দিওঁ। এতিয়া মই সৰু সৰুকৈ কাটি লোৱা পিঁয়াজ দুটা আৰু জলকীয়া দুটা লৈ লৈছোঁ। এইখিনি কাটি ল'লোঁ মই, আপোনালোকেও এনেদৰে কাটি ল'ব। এতিয়া মই লৈ লৈছোঁ কাশ্মীৰী ৰেড চিলি, আৰু লগতে ধনিয়া পাউডাৰ অলপ আৰু জিৰা পাউডাৰ অলপ দি দিছোঁ মই ইয়াত। আৰু ইয়াত মই ময়দা 2 চামুচ দিম, আৰু আপোনালোকেও ময়দাতকৈ বেচন বেছিকৈ দিব। যদি ময়দা 2 চামুচ দিয়ে তেনেহ'লে বেচন 1/2 চামুচ বা 3 চামুচ দিব। আৰু এয়া শেৱালি ফুলখিনি এই ঠাৰিখিনি এৰুৱাই মই অকল পাহিখিনি বৰ বনাম, নহ'লে ঠাৰিটো থাকিলে অলপ তিতা হয়, সেইকাৰণে মই ঠাৰিটো আঁতৰাই লৈছোঁ। আৰু মই ইয়াত এতিয়া সোৱাদ অনুসৰি নিমখ দি দিছোঁ। এতিয়া গোটেইখিনি মই মিক্স কৰি ল'ম। আপোনালোকে চাই থাকক, প্ৰায় মানুহে জানেই, তেওঁ বুলি মই আপোনালোকলৈ নজনাসকলৰ সুবিধা হ'ব বুলি এই ৰেচিপিটো আগবঢ়ালোঁ। এতিয়া মই অলপ পানী দি পেলাই এইখিনি মিক্স কৰি ল'ম, গোটেইখিনি একেলগে দি নিদিওঁ। এতিয়া মই তেলখিনি গৰম হ'বলৈ দিছোঁ, আৰু এটা এটাকৈ মই গোটেইখিনি দি দিম এতিয়া। এতিয়া মোৰ শেৱালি ফুলৰ বৰগিটা বনাই হৈ গ'ল,
আৰু আপোনালোকৰ যদি আজি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট আৰু কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ নতুন এটা ভিডিঅ' লৈ অহা প্ৰতিশ্ৰুতিৰে মই আজিলৈ আহিছোঁ আপোনালোকৰ পৰা টাটা বাই বাই